Good morning and welcome back my YouTube channel. So guys, আজি ভিডিওটো আৰম্ভ কৰোঁতে দেৰি হৈ গ'ল। পুৰা ৰাস্তাৰ পৰা আৰম্ভ কৰি দিছোঁ। মানে এতিয়া মই গুৱাহাটীত যাই আছোঁ কাম এটাত। আপোনালোকে চাই থাকক আৰু কি কামত যাই আছোঁ। বাকী গাইছ চাহ খাই আছোঁ ৰ'ব। আমিন যাব পাইছোঁ। চাহ খাই লওঁ টোপনি ভাঙাই নাই মোৰ। গাইছ চাহ তাহ খালোঁ বঢ়িয়াকৈ খাই মানে মোৰ টোপনি ধৰি আছে নহয় আজি কিবা। বেলেগ কাম নাই ৰ'ব আজি। এই অৰুণাচল যাম না তাৰ কাৰণে অলপ বজাৰ কৰোঁ, গাড়ীখনো অলপ ঠিক কৰোঁ। সেই কাম সেইকাৰণে ওলাই আহিলোঁ। বঢ়িয়াকৈ ছাৰ্ভিচিঙত বুকিং কৰি থকা আছে। যোৱাৰ লগে লগে হ'ব লাগে যদি মানুহ বেছি নাই। কালি বুকিং কৰিছিলোঁ মই। নহ'লে চাই থাক আৰু কি কৰোঁ। নাচবি চাই থাক। বাকী ইফালে গাইছ এখন নতুন গাড়ী আছিল ৰয়েল এনফিল্ডৰ ছুপাৰ মিটিঅৰ 650 সেইখন চাইছোঁ। কি বম গাড়ী বে, বম গাড়ী। গেছ চাক না ক'ত আছে এখন ল'ব ইচ্ছা আছিল ছুপাৰ মিটিঅৰ। তাকেতো এতিয়া চাওঁ মানে কাষ্টমাৰটো আছে বোলে ইয়াতে। কাষ্টমাৰটো গ'লে চলে চাম একবাৰ চলাব দিম বুলি কৈছে ৰ'ব। বাকী গাইছ গাড়ীখন চাওঁ কি ডাঙৰ গাড়ী মস্ত লম্বা এখন ই ৰিক্সাৰ সমানে গাড়ী আৰু ল'ম দে একদিন। তহঁতে যদি আজি কমেণ্ট দিয়া মোটামুটি 50টা যদি কমেণ্ট আহে এখন বুক কৰি দিম। সেইখন জমা দি কেনে এইখন লৈ আহিম। এই গাইছ এটা সপোনৰ গেৰেজত সোমাই আহিছোঁ। এখন হায়াবুছা, এখন ট্ৰাম্প, এই TRK এইখন বেনেলিৰ, এই ভাই ফৰচুনাৰ, ডিফেণ্ডাৰ, থাৰ, ৰুবিকন, এই এখন কণ্টিনেণ্টেল GT। গাইছ কি নাইচ বম বম বস্তু দেখা পালোঁ দে আজি। ইয়াতে আহিলে মই মানে এই ঘৰটোত আহোঁৱে, আহি এইগিলা চাওঁ গাড়ীকেইখন আৰু এইখন চা। এইখন হৈছে ট্ৰাক বুলি ক'লেও এইখন ভুল নহয়। এনেকুৱা লেভেলৰ গাড়ী চা, চকা চা না কি ডাঙৰ চকা, বম গাড়ী আৰু গাইছ। এইখন লৈ ঘূৰ মানুহে যদি ঘূৰি নাচায় গাইছ। এই ছাৰ্ভিচ চেণ্টাৰ চিৰাগ বঢ়িয়াকৈ ভিতৰত যাওঁ। ভিতৰত যাই আপোনালোকক দেখাই আছোঁ। এই জিন্দগী বৰবাদ হৈ গৈছে মোৰ। টোপনিটো আহি আছে আজি কেইবা দিনটো টোপনি আহিছে আৰু এই ছাৰ্ভিচিংটো নিচিহে এতিয়া গাড়ীখন কৰি আছে কিবা কৰে এতিয়া। ভালকৈ সোনকালে ভাল হ'লে ভাল হয়। প্ৰথমতে ৰাতি হ'ব বুলিয়ে কৈছিল গোটাই ভয় লাগিছিল। এতিয়া কওঁতে জোৰ কৰোঁতে নিলে কিবা কৰে চাওঁ দিছোঁ। এই গাইছ গাড়ীখন খুলিলে মোৰ এনেকৈ আৰু গাইছ গাড়ী চাড়ী খুলি চাইছোঁ এইগিলা কি ভিতৰত উৎপত গোটাই খুলি শেষ কৰি দিলে মোৰ গাড়ী এন্তে ধ্বংস কৰি দিছে। আমাৰ গাড়ী ৰেডি হৈ গ'ল। গাড়ী ভাল কৰিছে আমাৰ ৰুবুল দাই আৰু বাবু। আপোনাৰ নামটো কি আছিল? মিষ্টাৰ হিমাংশু চলিহা। বহুত ভাল কাম কৰে এন্তে। থেংক ইউ। দেখাইছোঁ এইগিলাকে। বাকী বঢ়িয়াকৈ ছাৰ্ভিচিং কৰি লৈ আহি গ'লোঁ চিধাই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবা। আপোনালোকক আৰু ইমান দেখাই থকা নাই দেখোন মানে আৰু আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাকী নেক্সট আপকামিং ভিডিঅ' এটা আহি আছে, বহুত ভাল চেলেঞ্জৰ ভিডিঅ' এটা আহি আছে। আপোনালোকে চাব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব।